আমাক এতিয়া ৰাস্তা মানে আমাক দিয়া নাই বৰ্তমান আমি গাড়ী চলাব নোৱাৰো ৰ'দ আপোনালোকেতো চলাই আছিলে এতিয়া কি সমস্যাৰ সন্মুখীন হৈছে পটককৈ আমাক এতিয়া সেই বন্ধ কৰি দিয়া হৈছে এতিয়া কৈছে আমি বোলে ভিতৰে ঘূৰি পেলাই যাব লাগে স্কুল থ'ব লাগে কিন্তু চবৰ স্কুল একে ঠাইত নহয় বহুত জেগাত স্কুল আছে আমি বহুত জেগাত সময়মতে আমি সময়টো মিলাব নোৱাৰোঁ মুঠতে এতিয়া আমাৰ ভৰসাত ল'ৰা ছোৱালী পঠিয়াই কিছুমান সৰু আমি ষ্টেণ্ডত এৰি দিবও নোৱাৰোঁ তেওঁলোকে আমাৰ ভৰসাত এৰি পঠিয়ায় কিন্তু আমি ইমান ঘূৰি পকি নিলে আমি এতিয়া ঘপককৈ ভাড়া বঢ়াব নোৱাৰোঁ ভাড়াটো কেতিয়াও নিদিব তেতিয়া আমি 10 টকাৰ কাৰণে বা 20 টকাৰ কাৰণে আমি ইমান জেগা ঘূৰিব নোৱাৰোঁ আকৌ আমি সময়মতে পোৱাব নোৱাৰিম আমাৰ ভৰসাত ল'ৰা ছোৱালী পঠিয়াই সেইটো কাৰণে আমাক ৰ'দ ক্ৰছটো কৰিব দিব লাগে মুঠতে তেওঁলোকে যদি আমাক য'ত যাবলৈ দিয়া নাই নাযাওঁ সময় এটা দিয়ক আমাক যে এইকণ সময়ত আমি এইকণ সময়ত যাব পাৰোঁ বা আমাক ষ্টেণ্ড দূৰত দিছে দূৰতে থৈছোঁ আমি দূৰতে থ'ম যদি কোনোবা নেমানে তেওঁলোকৰ ফাইন কাটিব পাৰে তেওঁলোকৰ কাম তেওঁলোকে কৰিবই কিন্তু আমাক মুঠতে এইডোখৰত গাড়ী চলিব দিব লাগিব আমাক পৌৰ নিগমে কি বুলি ভাবিছে আমি তেখেতক স্পষ্ট কৈছোঁ আমি কোনোবা গৰু গোৱাল নহয় আমি হ'ব পাৰোঁ ৰিক্সা চালক অলপ আগতে অচিজনে যি বিষয় কৈ গ'ল সেই বিষয়ে আমি দুখ প্ৰকাশ কৰিছোঁ আমাক তেখেতে কৈ গ'ল যে তোমালোক ৰাইজ নহয় একোজন ৰিক্সা চালক হয় আমি একোজন ৰিক্সা চালক হয় তাৰ উপৰিও আমি যে একোজন নিবনুৱা হয় এখন ৰিক্সাৰ পৰা আমি কৰ্মসংস্থাপন পাইছোঁ এই বিষয়ে তেখেতসকলে জনা প্ৰয়োজন আছে আমাৰ যি বোকাখাটৰ চেয়াৰমেন তেখেতে কি ৰাইজখনতকৈ ডাঙৰ নেকি তেখেতক আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ তেওঁ কোনো কোটিপতি টকীয়াৰ অফিচাৰ নহয় তেওঁ এজন চেয়াৰমেনেহে তেওঁ সৰ্বোচ্চ কাললৈকে নাথাকে মাত্ৰ 5টা বছৰলৈকে থাকিব তেওঁক মাতিবৰ বাবে আমি কেইজনমান ব্যক্তিক ভিতৰত পঠাইছিলোঁ আৰু তেখেতক ক'লে যে মই ওলাই নাযাওঁ কোনোবা পাথৰ মাৰি দিব সেই তেনেকুৱা আমি শৃংখলা বা আমি বিশৃংখলা মৰ্মে এখেলে অহা নাই আমি শান্তি শৃংখলাভাৱে কিবা এটাৰ বিষয়ে আহিছোঁ আমাৰ মেইন জীৱিকাই হ'ল আমাৰ ৰিক্সাখন আৰু আমি এই ৰিক্সাখনৰ পৰাই আমি জীৱিকা কৰি আমাৰ ঘৰটো পোহপাল দি আছোঁ এই বিষয়ে তেখেতে জনা প্ৰয়োজন আছে আমি পুনৰ স্পষ্টকৈ কৈছোঁ আমাৰ যি চাৰিসীমা সেই চাৰিসীমা চলাচল হ'বলৈ দিয়ক তেখেতসকলে য'ত ষ্টেণ্ড দিছে আমি সেই ষ্টেণ্ডতে আমাৰ ৰিক্সাসমূহ পাৰ্কিং কৰিম আমি আগলৈও নাযাওঁ আৰু পিছলৈও নাযাওঁ এইটো আমাৰ স্পষ্ট কথা আৰু সেইমৰ্মে আমি চেয়াৰমেনক পুনৰ অনুৰোধ জনাইছোঁ আজি যিহেতু তেখেতে ওলাই নাহিলে আৰু আমাৰ প্ৰতিবাদ আমি ইমানতে সামৰণি মাৰি কাইলৈ কিন্তু উত্তাল প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম